হেল্ল' ৰাইজসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আছোঁ বৰপেটা ৰোডত। মানে ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছে যে মই নলবাৰীত আছিলোঁ। নলবাৰীৰ পৰা গ'লোঁ গুৱাহাটীৰ পৰা এতিয়া আহিলোঁ বৰপেটাত। মানে বৰপেটাত আমাৰ লোকৰ মামাহঁতৰ ঘৰ, ইয়াতে আহিলোঁ। মানে বহুত দিন অহা নাছিলোঁ আৰু ইয়াতে আহি কিনে মই ভাবিলোঁ যে চীজ মেগী কেনেকৈ বনাই আপোনালোকক আজি দেখাওঁ। বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টোত গম পাব চীজ মেগী কেনেকৈ বনাওঁ মই। এয়া ফাৰ্ষ্টতে আমি পিঁয়াজ, কেপচিকাম, বিলাহী, জ্বালা এনেকৈ কুটি চুটি লৈছোঁ আৰু এই 4 পেকেট মেগী 5 টকীয়া। এতিয়া আমি তেল দিলোঁ, তেলখিনি গৰম হৈ আছে। তেলখিনি গৰম হৈছে, এতিয়া আমি এই চব্জিখিনি দিলোঁ। অলপমান নিমখ দি দিব, মানে অলপ সিজিবৰ কাৰণে অলপমান নিমখ দি দিব। এই আমাৰ এইখিনি প্ৰায় ভাজা হৈছে। এতিয়া আমি কাশ্মীৰী মছলাটো দিম আৰু এই কাশ্মীৰী মছলাটো অলপ দিলোঁ। এতিয়া আমি থিমেই দি মেগীখিনি দিম। মেগীখিনি এনেকৈ গুড়া কৰি ল'ব। গুড়া কৰা মেগীখিনি দি দিলোঁ। এতিয়া ভালকৈ মিলে ইয়াতে পানী দিম আৰু মেগীখিনি ভাজা হৈছে, বেছি ভাজব নালাগে, নহ'লে দ হেন লাগিব। এতিয়া পানীখিনি দিওঁ ৰ'ব। পানীৰ পৰিমাণটো আপোনালোকে মেগীটো কোৱান্টিটি হিচাপে দিলেই হ'ল। পানীখিনি দিছোঁ, এতিয়া মেগীৰ মছলাখিনি দিওঁ। এতিয়া আমি মেগীত থকা মছলাখিনি দিম। মেগীত থকা মছলাখিনি দি কিনে পিছত লাষ্টত এইখিনি অলপ ফুলি চীজখিনি, এতিয়া আমি চীজখিনি দিম। এই চীজ দিলোঁ, চীজ দি কিনে আপোনালোকে লাৰি দিব। চীজখিনি গলবা দিব। গলা হোৱাৰ পিছত চীজ মেগী তৈয়াৰ। চীজখিনি গেলি গ'ল। এতিয়া গেলি যোৱাৰ পিছত মেগীখিনি হ'ল আৰু এতিয়া প্লেটত সাজি থ'ব ধুনীয়াকৈ। এই আমাৰ ফাইনেল ফিনিচিং, মেগীখিনি ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ চীজ মেগী বনাই খাব পাৰে। এতিয়া খাই চাই কিনে মই সোৱাদটো লওঁ আৰু আপোনালোকে নিজে বনাই নিজে সোৱাদটো ল'ব। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পাইছে এনেকুৱা খোৱা বস্তুৰ বা বানৰ বস্তুৰ ভিডিঅ' দি থাকিম পিছলৈকে। দিয়ক।